গুড মৰ্ণিং এভৰিৱান জুণ্টি শইকীয়া পুনৰটি নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছে দেখিছেনে বাৰু আজি মই একদম ৰাতিপুৱা ব্লগ ষ্টাৰ্ট কৰিছোঁ মানে মই বহুতকে দেখি থাকোঁ এনেকৈ ব্লগ ষ্টাৰ্ট কৰা কিন্তু মই আজিলৈকে ট্ৰাই কৰা নাই আৰু দেখিছেনে আমাৰ বাগানৰ কোৱাৰ্টাৰৰ ৱালবিলাকৰো অৱস্থা নাইকিয়া হৈছে হয় মই এতিয়া বাগানৰ কোৱাৰ্টাৰতে আছোঁ আজি যিহেতু ছানডে হয় তো উঠাও অলপ দেৰি হৈছে তো মই শুই উঠিয়ে চিধা ব্লগৰ কাৰণে ভিডিঅ' কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ আই হোপ আপোনালোকে ভালেই পাব ভিডিঅ'টো চাবলৈ তো চাই থাকিবচোন আজি এটা মই ডেইলি ব্লগ আপোনালোকৰ কাৰণে লৈ আহিছোঁ সো মুখ হাত ধুই হৈ গ'ল মোৰ মুখ হাত ধুই হোৱাৰ পিছত আজি যেহেতু টাইম পাইছোঁ ছানডে হয় তো বাহিৰলৈ আহিলোঁ আৰু কিয় নাজানো মোৰ আগদিনাখন যদি মাছ মাংস দি ভাত খাওঁ পাছদিনাখন মোৰ বৰ বেছি ভোক লাগে আপোনালোকৰ হয় নেকি সো মই গৰম পানী বিস্কুট আৰু আপেল লৈ পেলাই এনেকৈ কৰি বহিবলৈও টাইম নাপাওঁ তো আজি ধুনীয়া আছে বহি পেলাই বাহিৰত খাবলৈ ল'লোঁ ভাল লাগে এনেকৈ বহিবলৈ যিহেতু নাপাওঁৱে সদায় 9টা বজাত ওলাই যাবলগীয়া হয় লৰালৰিকৈ ঘৰৰ কাম কৰি সো আজি অকণমান নিজক সময় দিবলৈ ট্ৰাই কৰিলোঁ আৰু এইফালে চুলিৰ অৱস্থা দেখিছেনে গোটেই অৱস্থা নাইকিয়া হৈছে স্কুটি চলাই কালি যিহেতু তেল লগাই থৈছোঁ আজি ছানডে মই মূৰ ধুম বুলি স্পা কৰিমকৈ টাইম পোৱা নাই সো উপায় নাই আৰু এয়া চাওক আমাৰ বাগানৰ পৰিৱেশটো মই দেখাই দিছোঁ আৰু এতিয়া জল্দি মই ঘৰৰ কামখিনি কৰি পেলাই ব্ৰেকফাষ্ট কৰিম তো আপোনালোকক দেখাই আছোঁ সো অলৰেডি মোৰ কাম কৰি অলমষ্ট হৈছে ঘৰ মোচা সৰা ব্ৰেকফাষ্ট বনোৱাৰ পৰা ধৰি লৈ গোটেইখিনি কৰিব লগা হৈছে সো সেয়া কৰি হ'ল গা পা ধুলোঁ আৰু আকৌ দেখিছেনে মই বাহিৰলৈকে লৈ আহিলোঁ খাবলৈ মানে আমাৰ আগফালৰ চোতালখন যোনখন আছে বহুত বেছি ধুনীয়া হয় মানে ধুনীয়াতে ঘাঁহ আছে তো তাত বহিবলৈ পালে মোৰ সঁচাকৈ ভাল লাগে কিন্তু টাইম নাপাওঁ উপায় নাই সো আজি অকণমান টাইম পাইছোঁ তো ব্ৰেকফাষ্ট খাবলৈও লৈ আহিলোঁ মই ব্ৰেকফাষ্টত আনিছোঁ ৰুটি আমলেট আচাৰ আৰু বাটাৰ দি ৰুটি লগাই লৈছোঁ সো তেনেকৈ খাম আৰু ইফালে মায়ে ফোন কৰি আছে সোনকালে মাতি আছে সময়ো হ'ল 11টামান বাজিবই হ'ল তো এতিয়া মই জল্দি ব্ৰেকফাষ্ট কৰোঁ ব্ৰেকফাষ্ট কৰি পেলাই মই ঘৰলৈ যাম আৰু এয়া মই আহি গ'লোঁ ঘৰলৈ যাবলৈ দেখিছেনে আমাৰ বাগানৰ ৰাস্তাটো মই প্ৰায় আপোনালোকক দেখাই থাকোঁ ন বৰ ধুনীয়া সকলোৱে কয় বহুত বেছি ভাগৰ লাগিছে তাতো যিহেতু বহুত বেছি কাম থাকে ইয়ালৈ আহিলোঁ এতিয়া এয়া ঘৰ পালোহি আৰু একচুৱেলি আজি আলহী আহিব কোন আহিব মই ভাত খোৱাকৈ মাতিছোঁ বাৰু আপোনালোকক দেখুৱাম চাই থাকক এতিয়াই নকওঁ অহাৰ পাছত দেখুৱাম আৰু মায়ে ভিতৰত কিবাকিবি কাম কৰি আছে চ' সেয়াই মই অকণমান কি কাম আছে কৰি লওঁগৈ মাৰ লগত ছানডে লোকৰ কাৰণে ছানডে ফানডে হয় মোৰ কাৰণে ছানডে কাম ডে নিচিনা হৈ যায় চ' উপায় নাই আৰু আপোনালোকক লগ পাই আছোঁ চাই থাকক চ' আহক আপোনালোককো লৈ যাওঁ ভিতৰত কি কাম আছে ময়ো চাওঁ যিহেতু ভাত খাবলৈ আলহী আহিব অলপতো কাম আছে এইফালে দেখিছে ন ভাগিনৰ এক্সাম হৈ আছে চ' সি পঢ়ি আছে পঢ়িছা নি কাইলৈ কি আছে ঠিক আছে পঢ়া ভালকৈ আৰু মোৰ ফাৰ্ষ্টতে এতিয়া বনাম হাঁহৰ মাংস মানে ভণ্টিয়ে অলমষ্ট অলপ বস্তু কিবাকিবি বনালে বাৰু তাই বনাই থৈ গৈছে তো মই এতিয়া হাঁহৰ মাংস বনাম আপোনালোকক অলপকৈ দেখাই দিম কি বনাওঁ ছানডে বুলি ক'লে অকণমান স্পেচিয়েল কিবা খাবও মন যায় বাৰু নোযোৱা নহয় কিন্তু তাতে আজি আলহী আহিব তো ডাবল স্পেচিয়েল চ' এই এতিয়া মই মাছ বনালোঁ ইফালে মোৰ মাংস হৈ গ'ল আৰু যিহেতু পাপাও আহি গ'ল ঘৰত আগফালে বহি আছে ভাগিনৰ লগত তো মই ভাবিলোঁ সিহঁতক এয়া কাটি মেলি খাবলৈ দিওঁ কাৰণ মোৰ সময় নাই এনেকৈ কৰি কাটি সিহঁতক দি থাকিবলৈ চ' পাপাক দিলোঁ কাটিবলৈ পাপাই কাটিলে আৰু এইফালে পাছফালে দেখিছিলে আগফালে গোটেই কাপোৰ মায়ে আজি বহুত বেছি কাপোৰ ধুলে মেলিবলৈ জেগা নাইকিয়া হৈ গৈছে চ' উপায় নাই কাপোৰ ৰ'দ দিছে আৰু ভিতৰলৈ মই আকৌ আহিলোঁ এইফালে এতিয়া আকৌ মই পোলাও বনাবলৈ লৈছোঁ পোলাও খাই কোনে ভাল পায় বাৰু মোৰ কিন্তু বহুত বেছি ফেভৰেট হয় মই বহুত ভাল পাওঁ পোলাও খাই নৰ্মেলিও আমাৰ ঘৰত প্ৰায় পোলাও খোৱা হয় মাজে চ' এয়া মই পোলাও বনাব আৰু যিহেতু আজি মোক কেমেৰা ধৰি দিয়া মানুহ নাই দেখিছেনে গোটেইখিনি মই অকলে কৰিবলগীয়া হৈছে এইফালে খানাও বনাইছোঁ এইফালে ভিডিঅ' কৰি আছোঁ আপোনালোকৰ কাৰণে তো অকণমান উপায় নাই আৰু এডজাষ্ট কৰিবলগীয়া হৈছে চ' কৰি আছোঁ আৰু এইফালে পোলাও হোৱা মানে মই চালাডৰ প্লেটিং কৰি দিছোঁ একদম কমপ্লিট ৰেডি কৰি দিছোঁ চালাড ফাইনেলি অলপ আজৰি হৈছোঁগৈ ভাত চাত মোৰ বনাই হৈ গ'ল আলহী ইফালে আহি পোৱাহিয়ে নাই আলহী মানে কোন কৈয়ে দিওঁ আপোনালোকক মোৰ লগৰ হয় মোৰ বেষ্ট ফ্ৰেণ্ডজনী তাইৰ বিয়া হয় জানুৱাৰী 21 তাৰিখ মানে বিয়া হয় যিহেতু মই দেওবাৰে ছুটি থাকে তো দেওবাৰ বাহিৰে বেলেগ বাৰে মাতিবলৈও দিগদাৰ হয় তো আজিয়ে মাতি দিলোঁ আহিব তাই
আহিলে আপোনালোকক দেখাম আৰু ইমান ভাগৰ লাগিছে ভাবিছোঁ অকণমান এই বিচনাখনতে পৰি লওঁ আলহী অহালৈকে তাৰপিছত আপোনালোকক আকৌ দেখাই আছোঁ এতিয়া সময় হ'ল 2টা বাজি গ'ল দেখিছেনে আমাৰ কইনা আহি পাইছেহি আৰু মই ৰখি থকা নাই মোৰো ভোক লাগিছে যিহেতু দুইজনীৰ কাৰণে আমি ভাত বাঢ়ি দিলোঁ মই এয়া কইনাৰ কাৰণে মই প্লেটিং কৰি দিছোঁ ধুনীয়াছে বনাই মেলি নাজানো আৰু তাই কিমান খায় মানে কি হয় তাই খোৱাও ইমান ভাল নহয় মই খোৱাটো ইমান ভাল নহয় তথাপিতো তাইৰ কাৰণে বনাইছোঁ স্পেচিয়েলকৈ তাই খাব বুলি আশা কৰিলোঁ তো আমি দুজনী এতিয়া অলপ ভাত খাই লওঁ আৰু ভাত খাই হোৱাৰ পাছতে আমি দুজনীয়ে লেকচাৰ মাৰিবলৈ আহি গ'লোঁ সুখৰ দুখৰ দুইজনী মনৰ মাজৰ কথা সেয়াই অকণমান বহিলোঁহি আগফালে আৰু এইফালে কইনাই বিয়া মাতিছে তইহে জানিবি তই বিয়া মাতিবলৈ আহিছ কেনেকৈ মাতো মাতিলা এজনী বিয়ালে আৰু মই এইফালে তাই বিয়া কাৰ্ডখন অকণমান আপোনালোকক দেখাই দিলোঁ আৰু এনেকৈ থাকোঁতে তাই ক'লে যে মামাৰ ঘৰত মোৰ মামাৰ ঘৰত তাই বিয়া মাতিব যাওঁ বুলি ক'লে বিয়া কাৰ্ড এইখন তাইৰ ভাগৰ 22 জানুৱাৰীত হয় আৰু এইফালে আহি গ'লোঁ আমি মামাৰ ঘৰত মোৰ মামাৰ ঘৰত তাই বিয়া মাতিবলৈ আহিলে এয়া মামাৰ ঘৰ যিহেতু ওচৰতে হয় তাই মই গুচি আহিলোঁ বিয়া মাতিবলৈ মামাৰ ঘৰত বিয়া মাতি আহিলোঁ বাৰু বেছি দেৰি নাই কৰা এতিয়া দুইজনী ওলালোঁ তাই কিবা বজাৰ আছে বুলি ক'লে মোক লগ ধৰিলে আৰু ময়ো অকণমান ওলাই যাওঁ বুলি ভাবিলোঁ যিহেতু দিনটো কামকৈ ঘৰতে সোমাই থকা হৈছে দুইজনীও ওলাই আহিলোঁ আৰু তাইকো বজাৰ কৰি হোৱাৰ পিছত হয়তো মই ঘৰত থৈ আহিমগৈ চাগে আৰু যিহেতু আজি ছানডে হয় ইমান মানুহ নাই ভিৰ নাই দেখিছেনে গোটেইখন একেবাৰে বন্ধই থাকে তাই কিবা গ্ৰচাৰী বস্তু ল'বলগীয়া আছিলে এইফালে তাই দোকানত বস্তু ল'বলৈ ল'লে আৰু মই অকণমান আপোনালোকক দেখাই দিছোঁ আৰু তাত আমি বস্তু লৈ হোৱাৰ পিছত মিঠাই ল'বলৈ আহিলোঁ চাম চুইটত দুইজনীয়ে আৰু মিঠাই লৈ হোৱাৰ পাছতো আমি দেখিছেনে ধুনীয়াছে দুইজনী সেই ৰাস্তাতে ৰখি ভিডিঅ' কৰি লৈছোঁ আৰু এতিয়া চিধা মই তাইক ঘৰত থ'ব যাম আৰু এনেকৈ কৰিয়ে তাইৰ ৰুম পালোঁহি মই আৰু তাই কথা পতাত ব্যস্ত আৰু ইফালে মই ভিডিঅ' কৰাত ব্যস্ত আৰু এতিয়া সন্ধিয়া হ'বই হ'ল মোৰো ঠাণ্ডা লাগিব যিহেতু মই ঘৰ গৈ আকৌ বাগানৰ কোৱাৰ্টাৰ যাবগৈ লাগিব মই তাইক ক'লোঁ যে বাই বাই বুলি ক'লোঁ আৰু মই যাওঁ আকৌ লগ পাম মই এনেকৈ কৰি গুচি আহিলোঁ আহি পেলাই মই এয়া দেখিছেনে একেবাৰে বাগানৰ কোৱাৰ্টাৰ পালোঁহি মাজত আৰু তাইক থলোগৈ কৰিলোগৈ আহিলোঁ ঘৰত কিবা কিবি আছিলে সেইবোৰ মই পেকিং কৰি দি পঠালে ইমান ভিডিঅ' নকৰিলোঁ ভাগৰো লাগিছে যিহেতু তাইৰ লগত সেই বজাৰো পালোঁগৈ ল'ৰালৰিকৈ যিহেতু এতিয়া ঠাণ্ডাটো অকণ বেছি পৰিছে মায়ে ক'লে সোনকালে ঘৰত যা সোনকালে আহি পেলাই এয়া বাগানৰ কোৱাৰ্টাৰ পালোঁহি আজিৰ ভিডিঅ'টো মই এনেকৈ কৰি সামৰি মাৰি দিম আপোনালোকে কেনেকুৱা পালে জনাব আৰু সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব যদি নতুনকৈ চাইছে তেতিয়া ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকৈ কৰি মৰম দিব আজিলৈ আহিছোঁ অ'কে বাই বাই